মোৰ লাইফটো তহঁতে কোনো বৰবাদ কৰিব নোৱাৰ কাৰণ মোৰ লাইফটো মই নিজে বৰবাদ কৰি দিলে দেৰিলৈকে শুই থকা মানে এলেহুৱা নহয় এয়া মোৰ বিচনাখনৰ প্ৰতি থকা ভাল পোৱাহে जोर जोर से बोल के लोगों को स्कीमें बता दे তো হেল্ল' গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ কি খবৰ আপোনালোকৰ তো গাইজ জাষ্ট মানে শুই দিছোঁ ৰাতিপুৱা চকুটো খুলি গৈছেগৈ দেৰিলৈকে শুই থকা মানে এলেহুৱা নহয় এয়া মোৰ বিচনাখনৰ প্ৰতি থকা ভাল পোৱাহে जोर जोर से बोल के लोगों को स्कीमें बता दे তো গাইজ ভাবিলেই দুখ লাগে সেইটো কাৰণে মই নাভাবোঁ আকৌ সেইটা সদায় হাঁহি থাকোঁ চহৰৰ মানুহে মৰ্ণিং ৱাক কৰে কিন্তু আমাৰ ইয়াত ৰাতিপুৱা খোজকাঢ়িব গ'লে চুৰ বুলিহে ভাবে মুতিব গৈ বাথৰুমৰ দৰ্জা লক কৰিব পাহৰা ছোৱালীজনীও আজি ফেচবুকৰ প্ৰফাইল লক কৰি থৈছে কথাটো কিন্তু মিছা নহয় দেই তো গাইজ চিংগুল থাকি থাকি মাথাটো ঘূৰাই গৈছে কি মালটো খাই ফিটিং হৈ দিবহে মন গৈছে অ' মা আপোনাৰ পাৰ্চেলটো আহিলে বোলে মায়ে কিবা এটা অৰ্ডাৰ দিছিলে এমেজনত এতিয়া আনিব যাম ৰ'ব গাইজ তো গাইজ পাৰ্চেলটো আনিলোঁ বাৰু এইটো খালি ইমান ডাঙৰ পাৰ্চেলটোত মানে আছে কি ব'লক এতিয়া আমি ভিতৰত গৈ আনবক্সিং কৰোঁ মানে খোলোঁগৈ ব'লক গাইজ কি আছে চাব লাগিব মায়ে কি অৰ্ডাৰ দিছে তো গাইজ বস্তুটো মানে খুলিলোঁ মানে তাৰপিছত এইটো ওলালে মানে এই কিবা বেগ এটা নাই কাপোৰ চাপোৰ থ'বৰ কাৰণে মানে অৰ্ডাৰ দিছিলে ইমান দাম নহয় গাইজ সস্তাই বাৰু কাপোৰ থ'বৰ কাৰণে আনিলে মানে কিন্তু এইখিনিতে মই স্পক নকৰোঁ ডিগ নকৰোঁ চিনি নাখাওঁ কিন্তু ইয়াতকৈ আৰু ভাল লোৱা লাগিলে মই কি কৰিম কথাটো কিন্তু মিছা নহয় দেই গাইজ মোৰ লাইফটো তহঁতে কোনেও বৰবাদ কৰিব নোৱাৰ কাৰণ মোৰ লাইফটো মই নিজে বৰবাদ কৰি দিলে আজিকালি সপোনত নাহা যে ভৰিত দুখ পালা নেকি সকলোকে বিশ্বাস কৰিবা কিন্তু চিংগুল বুলি এডভাৰটাইজমেণ্ট দি থকাবোৰক কেতিয়াও বিশ্বাস নকৰিবা কাৰণ সিহঁতে হৈছে চেনী গুদামৰ মালিক মই কি মিছাকৈ ক'লোঁ নে কি বাৰু সঁচা কথা কৈছোঁ এইটো তো গাইজ মানে এই ওচৰ আইতা ঘৰলৈ মানে এনেই ওলাইছোঁ গাইজ এই কৈছোঁ তো গাইজ এইখিনিতে পইচা ধাৰলৈ দি যেতিয়া সময়মতে উভতাই নাপাওঁ আমাৰে লাজ লাগে খুজিবলৈ আকৌ আমাৰে লাজ লাগে আমিয়ে বাহানা মাৰিব লাগে বৰ আচৰিত ধৰণৰ লজিক কথাটো কিন্তু মিছা নহয় দেই গাইজ কিয় ইমান ক্ষীণাইছা বুলি নুসুধিবা দেই অবভিয়াছলি তোমাৰ চিন্তাতে ক্ষীণাইছোঁ তো গাইজ এখন এণ্টখন যে দেখিছে এণ্টখন এখন কি মোৰ বুলি ভাবিছে নেকি নহয় এখন এহেঁতৰ ঘৰ হয় কিন্তু এইখিনিতে আমাৰ ফালে এনেকুৱা তেল ভৰালে চলা গাড়ীও আছে কিন্তু আপোনালোকৰ ফালে আছে নাই কমেণ্ট আকৌ জনাই দিবচোন তো গাইজ ফোনটো লগাই থ'লে বোলে নেটটো ফাষ্ট হয় কথাটো হয় নিব কমেণ্ট আকৌ জনাই দিবচোন তো গাইজ আজি ভিডিঅ'টো ইমানখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এই ভিডিঅ'টো বনাব নহয় কি কে কাকা কৈ থাকিব তো গাইজ বেকগ্ৰাউণ্ডৰ মানে পৰা চিঞৰ কৰিছে আপোনালোকে সেইটো মাত্ৰ বাদ দিয়ক তো গাইজ আজি ভিডিঅ'টো ইমানখিনি আছিলে কি হ'ল কি চলি আছে ছাৰ গাইজ আপোনালোকে সবেই ইয়াৰ মানে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক মানে চাব ল'ৰাটো বহুত কষ্ট কৰি ভিডিঅ'বিলাক বনায় আপোনালোকক এণ্টাৰটেইন কৰি থাকিব আপোনালোকে সবেই যাতে ছাবস্ক্ৰাইব কৰে গোটেইখিনি ভালকৈ চাব লগৰকেইটাক শ্বেয়াৰ কৰিব এইখিনি ৰিকুৱেষ্ট থাকিলে তো গাইজ আজি ভিডিঅ'টো ইমানখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে এটা লাইক কৰি দিব আৰু আপোনালোকে কোন ঠাইৰ পৰা চাইছে কমেণ্ট এটা কৰি জনাব নাপাহৰিব তো আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম জয় অসম জয় হিন্দ